ওকে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল নিবিৰাজ ব্লগছ। তো ফ্ৰেণ্ডছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি এইটো ভিডিঅ' এটা কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয়, মই বেলেগ বস্তু নেদেখুৱাওঁ, এটা কথাৰ বাবে আহিলোঁ। আজিৰ ভিডিঅ'টো এইটো ক'ম যে মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ। তো ভিডিঅ'টো যিসকলে চোৱা নাই তো লিংকটো আমাৰ চেনেলটো চেক কৰি কিনে ভিডিঅ'টো চাই ল'বা। যোৱাকালি দিছিলোঁ, তো এতিয়ালৈকে প্ৰায় 100টামান ভিডিঅ' ভিউজ আহিছে। তো তাত এটা মই কমেণ্ট দেখিলোঁ, আপোনালোকে কমেণ্টটো এবাৰ চাই লওকচোন। তো কমেণ্টটো আপোনালোকে দেখিলে আপোনালোকে তো যিজনে কমেণ্টটো কৰিছে, মোৰ দাদা হওক বা মোৰ সমেনে হওক, তো তেখেতক কৈছোঁ যে যি কমেণ্ট কৰিছে তো সেইটো কমেণ্ট কি কৰিছে, নিজে নিজৰ পৰিচয়টো দাঙি ধৰিছে, সেইটোৱে কথা। মই একো বেলেগ এইটো মই ইউটিউবটো কৰিছোঁ যে কোনো ধৰণৰ পইচাৰ কাৰণে কৰা নাই, যে কেতিয়াবা মই পইচা পাম তো ভাল লাগিব, তো সেইবিলাক মোৰ কোনো হেৰি নাই। যে এটা মই ভাল পাওঁ আৰু ইউটিউবটো কৰি, এক নম্বৰতে কথা নিজৰ আৰু কিছুমান ভিডিঅ' দি কিনে ভাল পাওঁ, সেইটোৱে কথা। আৰু কেতিয়াবা ধৰক মুখখন চিনাকি হয় অলপমান, তো সেইটো এটা ভাল লাগে। তো দুই এজনে কেতিয়াবা সোধে বা তই নেকি, এতিয়া বৰ্তমানৰ কথাটো কৈছোঁ যে আমাৰ গাঁৱৰো আছে দুজন আছে আৰু কেইজনমান, তো ছাপৰ্ট নকৰে, ট্ৰল দি থাকে। তো কি কৰি আছা এইবিলাক, কি পাবি এইবিলাক কৰি, তই পাগলৰ নিচিনা কি কৰি আছা, তো এইবিলাক কৈ থাকে। তো মই কৈছোঁ আৰু ভাল পাওঁ আৰু তহঁতে নাচবি, সেইটো কথা কওঁ। তো সিদিনা আমাৰ গাঁৱৰ এটা কমেণ্ট কৰিছে, কিবা এটা বেলেগ ভাষা কৈছিল দিয়কচোন, তো সেইটো মই আজি উল্লেখ নকৰোঁ ইয়াত। তো আজি এইটো কথাই ক'লোঁ। তো আপুনি যেতিয়া এটা কিবা এটা আপুনি অলপ উঠিব ধৰিব না, যেতিয়া আপুনি অলপমান উঠিব ধৰিব, তেতিয়া কি কৰিব, আপোনাক ডাউন দিব, ট্ৰল দি কিনে আপোনাক নমাই আনিবলৈ চেষ্টা কৰিব। তো সেইবিলাকত আপুনি কাণ্ডজ্ঞান নকৰি আপুনি ভাল পোৱা কামটো কৰি যাওক, সেইবিলাক কাণ্ডজ্ঞান বাদ দিয়ক। আপুনি যি ধৰক এটা বস্তু কাম এটা কৰি আছে, তো সেইটো কাম আপোনাক 2-4জন মানুহে, আপুনি সেইজন যিটো কাম কৰিছে সেইটো কাম যদি আপোনাক 100জন মানুহে ছাপৰ্ট কৰিছে, তো 10জন মানুহে যদি বেয়া পাইছে, তো সেই 10জনটো বাদ দিয়ক, 100জনৰ কাৰণে সেই কামটো কৰি যাওক। তো মোৰ তেনেকুৱা হৈছে, তো 100টা ভিউ আহিছে, 100জন মানুহে মোৰ ভিডিঅ' চাইছে, তো 1জন বা 10জনে কমেণ্ট কৰিছে বেয়াকৈ, তো সেইটো বাদ দিয়ক, মোৰ ভিডিঅ' মই কৰি যাম। তো আজি এইখিনিয়ে আছিল, অলপমান বেয়া লাগিছে, তথাপি বাদ দিয়ক। আৰু নতুন ভিডিঅ' আহি আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনত ক্লিক কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। টিল দেন টাটা, বাই বাই। আৰু যদি কোনোবাই যদি নতুনকৈ আহিছে চেনেলটোত, তো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কথাটো কেনেকুৱাকৈ মই ক'লোঁ। তো বাই বাই।